হেল্ল' এভৰিৱান, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। ময়ো এতিয়ালৈকে ঠিকেই আছোঁ বাৰু। আজি বহুত দিনৰ মূৰত ভ্লগ দিছোঁ। বহুত দিন ভ্লগ দিবই পৰা নাই, তাৰ বাবে মই অত্যন্ত দুখী। আপোনালোকক দিব পৰা নাই মোৰ ভিডিঅ'সমূহ, কিয়নো মোৰ এই দুদিনমান অলপ গাও বেয়া আছিলে। আৰু গা বেয়া লগতে মোৰ ভাইটি মেট্ৰিক দিছিলে, মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিছিলে অলপ দিনৰ আগতে, আপোনালোকে জানে। তাৰ ৰিজাল্ট ভালে কুশলে গ'ল আৰু 94% পাইছে। পাৰ্চেণ্টেজনো কি আৰু, ভাল মানুহ হোৱাটোহে দৰকাৰী আৰু পিছৰ সময়ছোৱাহে মেইন। সেইকাৰণে আপোনালোকে যাতে আশীৰ্বাদ কৰিব, পিছৰ পঢ়াখিনিও, পিছৰ পৰ্যায়খিনিও যাতে সি ভবাৰ দৰে হয়, সি যাতে আৰু আগুৱাই যাব পাৰে ভালকৈ আশীৰ্বাদ কৰিব আপোনালোকে। আৰু শুভকামনাও জনাব। সেইকাৰণে অলপ দিন মই মাহঁতৰ ঘৰত আছিলোঁ। মানুহ দুনুহৰ খবৰ খাতি এইবোৰতো থাকিবই, মাক অলপ হেল্প কৰি দিছিলোঁ। সেইকাৰণে ভিডিঅ' বনোৱাই নহ'ল। আৰু কিছুমান ভিডিঅ' মই বনাইছিলোঁ, থাকি যায়, মাজতে এডিট কৰা নহয়, তেনেকৈ ভিডিঅ'বোৰ ৰৈ গুচি গ'ল। সেইকাৰণে ভাবিছোঁ এতিয়াৰ পৰাই, আৰু দুদিনমানতো মোৰ গাও বেয়া আছিলে, পানী লগাত জ্বৰ, আৰু তেনেকুৱাত মনো নাযায় ভিডিঅ' চিডিঅ' বনাবলৈ। তাৰপিছত এতিয়া মই ভাবিছোঁ আজিৰ পৰাই মই ভিডিঅ' আৰম্ভ কৰিছোঁ, ভ্লগ। এতিয়া গধূলিৰ পৰাই আৰম্ভ কৰিছোঁ। আমাৰ ঘৰত এখন বিয়া ওলাইছে, আৰু বিয়াখন কাৰ কি কথা জনাম বাৰু। তাকে এতিয়া বিয়া ঘৰলৈ যাওঁ, আৰু যদি বিয়া সম্পূৰ্ণ ভিডিঅ' আপোনালোকক দেখাম দেই, কি কৰোঁ কি নকৰোঁ চব দেখুৱাই যাম। ঠিক আছে, এতিয়া ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ। আৰু এইখিনিতে এটা কথা কৈ লৈছোঁ, যদি মোৰ ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি বিয়া ঘৰ পাই গ'লোহি। বিয়া ৰভা চভা দি হৈছে। এয়া আমি এতিয়া ভিতৰলৈ সোমাই যাম, আৰু ঘৰৰ ভিতৰলৈ। এয়া জোৰোণৰ সকলো বস্তু ৰেডি কৰি থৈছে, কাইলৈ জোৰোণ যাব। আৰু এইফালে খানা ৰেডি কৰি আছে, ৰান্ধি আছে, বনাই আছে, হোৱাগৈ নাই কমপ্লিট। ইফালে ভাত ৰান্ধি আছে, আৰু ইফালে মাংস বনাই আছে। হাঁহৰ মাংস বনাই আছে। কাইলৈ জোৰোণ যিহেতু, আজি সেইকাৰণে খানা এটা দিছে আৰু। এয়া মই মোৰ প্লেটখন ৰেডি কৰি লৈছোঁ। ভাত, মাংস, ইফালে ভাজি এটা আছে, মিক্স আৰু নেমুটো লাগিবই আৰু, যিটো গৰম পৰিছে। বাকী চবকে অকণ অকণ দেখাইছোঁ। এয়া বিলাই আছে দেই মোৰ মানুহজনে। ভিডিঅ' হৈ আছে আকৌ। কাইলৈ জোৰোণ যাব, সেইকাৰণে মৰলো প্ৰস্তুত কৰা হৈছে। এয়া মৰল বনাই মেলি হৈ গ'ল আৰু। এয়া মই ওলাই মেলি এতিয়া ৰেডি হৈছোঁ। দৰাৰ লগত যোৱা পৰ্ব। জোৰোণত যোৱা নহ'লে, আমাক দৰাৰ লগতে কোৱা হৈছিলে। সেইকাৰণে এতিয়া দৰাৰ লগত বোৱাৰীবোৰ চব দৰাৰ লগত কোৱা হৈছে, সেইকাৰণে দৰাৰ লগত যাবলৈ ৰেডি হৈ গৈছোঁ। মোক কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। আৰু দৰাক দেখুৱাম যদি সময় পাওঁ, নহ'লে ৰিচিপশ্যনত চাব আৰু আপোনালোকে। দৰাক মই দেখুৱাই দিম। এতিয়া এই কাপোৰযোৰ যে মোক যেতিয়া মানুহজনৰ ঘৰৰ পৰিয়ালে চাবলৈ আহিছিলে, তেতিয়া গিফ্ট কৰা হয়। বহুত দিনৰ মূৰত পিন্ধিছোঁ, কেঁচা পাটৰ কাপোৰ। আৰু আজি এইকেইদিন ইমান বেছি গৰম পৰিছে নহয়, সেইকাৰণে অলপ হেভি ৱেইট নথকা চিম্পুল কাপোৰ সেইযোৰকে মই পিন্ধিবলৈ ভাবিলোঁ, পিন্ধিলোঁ, ওলালোঁ। ইমান গৰম পৰিছে, মই একদম ইমানেই খৰকৈ ওলাইছোঁ নহয়, একদম ফোপাই কথা কোৱা নিচিনা হৈছে। ঠিক আছে, এতিয়া দৰাৰ লগত তেনেহ'লে গৈ থাকোঁ, চব আপোনালোকক দেখুৱাই যাম। এয়া দৰা ৰেডি হৈছে আৰু যাবলৈ। দৰা হাই কৈছে দেই। এতিয়া আমি গৈ যাম আৰু দৰাৰ লগত। একেলগে চববিলাক ওলাইছে। এয়া আমি পাই গ'লোহি ছোৱালী ঘৰ।
এয়া ধামাকা হৈছে আৰু বম চম ফুটি Dora saw the mukha vlog এইটো এটা মেইন হৈ পৰিছে আৰু গৰমত মজা লাগিছে খাই বেলেগ আৰু দেই আজি পুৰা ओ दादाই মাইছে বলা বলো ও যাম ৰবই পটক পটক ও বো দেই হৈছে বলা যাব খৰা খাই কইনা খোজা পৰ্ব দেই কইনা খোজা পৰ্ব ऐसे क्यों ऐसे कोई ऐसे কি কৰিব লাগে এয়া ওলাই মেলি ৰেডি হৈছোঁ আৰু ৰিচেপশ্যন যাবলৈ আমাৰ দেৰিয়ে হৈ গৈছে অলপ যোৱা ঘৰৰ মানুহ হিচাপে কাৰণ কিয়নো মানুহজন অফিচৰ পৰা অহাও দেৰি হয় সেইকাৰণে একেলগে যোৱাও মানে দেৰি হৈ যায়গৈ তেওঁলৈ ৰৈ থাকোঁতে মোক কেনেকুৱা লাগিছে জনাবচোন আজি অলপ মেকআপ চেকআপ কৰি গৈছোঁ যিহেতু ৰিচেপশ্যন ন বিয়াৰ ঘৰত চব দেখুৱাই থাকিম কইনাকো দেখুৱাম অঁ এয়া মই বিয়া ঘৰ পাই গ'লোহি এয়া দেখাইছোঁ আমাৰ বৌয়ে হ'ব বৌ হ'ব আপোনাৰ কেতিয়া পালেহি অঁ 8টা বজাতে পালেহি ভইচটো চাগে ইমান শুনা নাপাব মানে ভিতৰত বহুত মানে কোহাল হৈ আছে লগক দেখুৱাইছোঁ গোটেই ভিতৰৰ পৰিৱেশ এয়া ভিতৰৰ পৰিৱেশ বিয়া আমাৰ দেৰিয়ে হ'ল যে সেইকাৰণে মানুহ কমি গ'ল এতিয়ালৈ ৰিম্পী বা চাই দিয়া ৰিম্পী বা চাই দিয়া হাই কৈ দিয়া ব্লগিং এয়া আমাৰ ধুনীয়া কইনা চাওঁ ভিডিঅ' এটা কৰি দিওঁ এয়া দেই দৰা আমাৰ দৰাক মানে অকলশৰীয়াকৈ ভিডিঅ' কৰিবলৈ সময় পোৱা নাই আৰু নোলায় ভিডিঅ'ত লাজ কৰে সেইকাৰণে আঁতৰৰ পৰা এনেকৈ উলিয়াই দিছোঁ এয়া আমাৰ শাহু মাও বহি আছে এয়া দৰা মাক বহি আছে দুয়োগৰাকী একেলগে বহি আছে আৰু
এয়া ছাগলী মাংস লৈছোঁ, পোলাও অলপ লৈছোঁ, ভাত, পনীৰ, আৰু এইটো চিকেন তন্দুৰী, আৰু সেইফালে আলু, এয়া বেঙেনা ফ্ৰাই লৈ লৈছোঁ, খাই আছোঁ। এতিয়া জপি মই ইয়াত মামী চাওমিন খাইছে ন? অঁ, চাওমিন খাইছে। বাকী এয়া পৰিৱেশ, সকলোকে খোৱা পৰিৱেশ দেখাই দিছোঁ। ইয়া বৌ ইউটিউব চেনেল এটা আছে, ডিউটি ব্লগছ বুলি। সকলোৱে তেওঁৰ ভিডিঅ'সমূহ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। Nupure matise dunjun